হেল্ল' পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ দিয়া হোৱাই নাই, কিন্তু আজি অকণমান স্পেচিয়েল বস্তু এটা দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। মোৰ দৰে অনলাইন শ্বপিং কোনে কোনে কৰে মোক কমেণ্ট বক্সত জনাবচোন। মইতো খুব বেছি অনলাইন শ্বপিং কৰোঁ আৰু এতিয়া যিহেতু ফ্লিপকাৰ্টত বিগ বিলিয়ঞ্চ ডে চলি আছে, তাত মই কেইটামান বস্তু দিছোঁ। এতিয়ালৈকে জাষ্ট দুটা আহি পাইছে, আজি আহি পাইছে। আৰু কিবা কিবি অৰ্ডাৰ দিছোঁ, ইলেক্ট্ৰনিক বস্তু অৰ্ডাৰ কৰিছোঁ। তাৰে মই আপোনালোকক ৰিভিউ দিম বুলি ভাবিছোঁ। মই অৰ্ডাৰ কৰিছিলোঁ প্ৰেষ্টিজৰ ননষ্টিক কেৰাহী আৰু টাৱা। চ' মই আপোনালোকক দেখুৱাম কেনেকুৱা আহিছে, আপোনালোকেও ল'ব পাৰিবনে নাই। মই গোটেই ৰিভিউটো আপোনালোকক জনাম। আৰু এটা বস্তু আনিছোঁ কছমেটিক্সৰ, যিসকলৰ মোৰ দৰে চুটি চুলি তেওঁলোকৰ বাবে দুৰ্গা পূজাৰ কাৰণে যদি দীঘল চুলি বিচাৰি আছে, দীঘল চুলি যদি আপুনি কৰিব বিচাৰিছে, তাৰ কাৰণে এটা সৰু বস্তু এটা অৰ্ডাৰ কৰিছোঁ। কিনো কৰিছোঁ আপোনালোকে চাওকচোন দেই। এইখন হৈছে টাৱা প্ৰেষ্টিজৰ। খুব বেছি ধুনীয়া আহিছে, কালাৰটো দেখিছে নাই, ইমান ধুনীয়া মৰম লাগিছে। আৰু ইয়াত মই ডোচা, ৰুটি, যিকোনো ধৰণৰ পিঠা টাইপৰ বস্তু বনাব পাৰিম। আৰু মোৰ কিন্তু খুব ভাল লাগিছে, ইউজ কৰি চোৱা নাই, মানে প্ৰেষ্টিজৰ ওপৰত বিশ্বাস আছে ভালেই হ'ব। আৰু এইটো হৈছে কেৰাহী দেই, এইটো কেৰাহী ননষ্টিক কেৰাহী। ননষ্টিকৰ বাচন মই এইকাৰণে অৰ্ডাৰ কৰিছোঁ, আমাৰ ঘৰত নাইও। আৰু মানে ইয়াত বহুত বেছি কম তেল ইউজ কৰি আমি বস্তু বনাব পাৰিম। চ' যিসকল গৃহিণীয়ে ভাবি আছে এনেকুৱা বাচন ল'ম বুলি, ফ্লিপকাৰ্টত এতিয়া পূৰা বিগ বিলিয়ঞ্চ ডে অফাৰ চলি আছে, বহুত কম দামত আপোনালোকে পাব। আৰু এটা বস্তু অৰ্ডাৰ কৰিছোঁ, এইটো হৈছে এটা এবিধ চুলি, মানে কি চুলিনো আপোনালোকক দেখুৱাই আছোঁ দেই। এইটো দেখিছেনে চুলি, মই দেখাম আপোনালোকক কেনেকুৱা আহিছে। একদম চিল্কি হেয়াৰ আহিছে, ইয়াত দেখিছেনে পূৰা চাইনিং কৰি আছে, চুলি ষ্ট্ৰেইট কৰা নিচিনা। আৰু মই এবাৰ এনেই পিন্ধি দেখুৱাম আপোনালোকক। ইয়াতে ধৰক ক্লিপ আছে দেই, এনেকুৱা ক্লিপ আছে, ক্লিপেদি আপোনালোকে পিন আপ কৰি ল'ব পাৰিব। পিন আপ কৰি ল'ব পাৰিব। মই লগাই পিনে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ইমান বেছি ভালকৈ লগোৱা নাই, ক'ৰবাত গ'লে বেছি ভালকৈ লগাম বাৰু। এনেই মই দুটামান পিন আপোনালোকক মাৰি দেখুৱাইছোঁ। আৰু এয়া চাওক, নক'লে একদম ধৰিব নোৱাৰে, এইটো যে ডুপ্লিকেট হেয়াৰ। এয়া চাওক, দেখিছেনে পূৰা চাইনিং কৰি আছে। এয়া পূৰা চিল্কি হেয়াৰ। চ' ভাবিছোঁ এইবাৰ দুৰ্গা পূজাত মানে কোনোবা এদিন এনেকৈ চুলি লগাই পেলাই ওলাম আৰু চাওঁ কিমান দূৰ পাৰোঁ। ল'ৰাৰ উৎপাতত চুলি খুলি নগ'লে হ'ল আধা বাটত, তথাপিতো অকণমান ষ্টাইল কৰিবতো মন যায় ন। তো ভাবিছোঁ আৰু এদিন মানে এনেকুৱাকৈ ষ্টাইল কৰি যাম। আৰু এই টাৰ্চেলটো মই অফাৰত পাইছোঁ মাত্ৰ 130 টকা। এতিয়াতো দোকানত কিনিব গ'লে এইটোৰ নাই কমেও চাগে 300-400 মান দাম হ'ব। আৰু মই ফ্লিপকাৰ্টত এতিয়া বিগ বিলিয়ঞ্চ ডে অৰ্ডাৰ কৰিছিলোঁ আৰু অতি কম দামত, আৰু শ্বিপিং চাৰ্জো লোৱা নাছিলে এইটো দেই। এয়া চাওকচোন, বহুত বেছি ধুনীয়া। চ' যিসকলে এনেকৈ লগাম বুলি ভাবিছে ল'ব পাৰে দেই।